তো আমি অসমৰ জনজাতীয় বা জনগোষ্ঠীয় লোক হিচাপে আমি অসমত বসবাস কৰি পেলাই অসমত থাকি পেলাই অসমৰ প্ৰতি যিটো আমাৰ সৰ্বোচ্চ ত্যাগ কৰাৰ পাছতো কিন্তু আমি অসমত বসবাস কৰি আমি অসুৰক্ষিত আমি অনুভৱ কৰিছোঁ। আমাৰ নিজৰ মাটি হেৰাই গৈ আছে, নিজৰ অধিকাৰ হেৰাই গৈছে, নিজৰ ৰাজনৈতিক অধিকাৰ হেৰাই গৈছে, নিজৰ ভূমিৰ অধিকাৰ হেৰাই গৈছে। এই সকলো সমস্যাটো লৈ পেলাই ক'ৰবাত নিজৰ আমি একত্ৰিত হৈ পেলাই যদি মাত নামাতোঁ, এক হৈ পেলাই যদি আমি থিয় নিদিওঁ জনজাতীয় লোক হিচাপে, ট্ৰাইবেল হিচাপে, তেনেহ'লে আমি এই অসমত বসবাস কৰি থকাত নিজৰ ভূমি নিজৰ অধিকাৰখিনি হেৰাই যোৱাত আমাৰ বেছি সময় নালাগিব। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ। হয়, আজি আমি উপস্থিত আছোঁ জাগিৰত হিন্দীখনত ইয়াত টাউনশ্বিপৰ পৰিকল্পনা ইয়াত চলি আছে। এই কিছু বিষয় লৈ পেলাই আমি আলোচনা কৰিছোঁ আৰু এইখিনি মঞ্চতেই আমি এটা কথা সিদ্ধান্ত লৈছোঁ যে অসমত বসবাস কৰি যিটো আমি সৰ্বোচ্চ ত্যাগ কৰাৰ পিছতো চৰকাৰে আজি জনগোষ্ঠীয় বা জনজাতিক কোনো এটা গুৰুত্ব দিয়া নাই। আমাৰ সমস্যা কেতিয়াও আমাৰ সমস্যা হিচাপে ল'ব বিচৰা নাই। আমাৰ অধিকাৰ, নিজৰ ভূমিৰ অধিকাৰ কেনেকৈ যে আমি হেৰাই গৈ আছোঁ, কেনেকৈ নিজৰ ৰাজনীতিক কেনেকৈ যে আমাৰ অস্তিত্বখিনি নাইকিয়া হৈ আছে, এই কিছু কথা অসমৰ অসমীয়া বা অসম চৰকাৰে কোনো পাৰ্টীৰ চৰকাৰ নহওক কিয় আজিলৈকে এইবোৰ কথা তেওঁলোকে গুৰুত্ব দিব বিচৰা নাই বা আমাৰ সুৰক্ষাৰ আমাৰ সমস্যাৰ কথা কেতিয়াও তেওঁলোকে চিন্তা কৰিব বিচৰা নাই। সেইকাৰণে আমি এটা কথা সিদ্ধান্ত লৈছোঁ আজি জাগিৰোডত আমি সিদ্ধান্ত লৈছোঁ যে আজিৰ পৰা তিৱাসকলৰ সমস্যা মাত্ৰ তিৱাসকলৰ সমস্যা নহ'ব, গোটেই জনজাতীয় লোকসকলৰ সমস্যা হ'ব। কাৰ্বিসকলৰ সমস্যা মাত্ৰ কাৰ্বিসকলৰ সমস্যা নহ'ব, অসমত বসবাস কৰা প্ৰত্যেকজন জনজাতীয় লোকসকলৰ সমস্যা হ'ব। আজি ডিউৰি, মিচিং, ৰাভা, বড়ো, গাৰো সকলো সমস্যা প্ৰত্যেকজন জনজাতীয় লোকসকলৰ সমস্যা হ'ব। আমি পৃথককৈ আমি ক্ষুদ্ৰ হৈ থকাত আমি একত্ৰিত হৈ পেলাই আমি ঐক্যবদ্ধ হৈ পেলাই আমি মাত নাপাতাৰ কাৰণে আজি চৰকাৰে আমাক ললিপপ খুৱাই পেলাই আমাক নচুৱাই আছে। আমাক চৰকাৰে আজি নিজৰ ভূমিৰখিনি জোৰজবৰদস্তি ল'ব চেষ্টা কৰি আছে, উচ্ছেদ কৰিব চেষ্টা কৰি আছে, আমাৰ অধিকাৰখিনি ল'ব গৈ আছে। এই বস্তু আমি আজিৰ পৰা আমি সহ্য নকৰোঁ আৰু অসমত বসবাস কৰা প্ৰত্যেকজন জনজাতীয় জনগোষ্ঠীৰ লোকসকল আজিৰ পৰা আমি এক হৈ পেলাই আমি মাত মাতিব গৈ আছোঁ। আৰু এই মঞ্চখিনি আমি কোনো এটা সংগঠনক আমি প্ৰত্যাহ্বান বা চেলেঞ্জ কৰা বা আমি বেয়া পোৱা সমালোচনা কৰা সেইটো নহয়। আমাৰ কথাটো হৈছে আমি জনজাতীয় লোক হিচাপে যিসকল কৰিছে, কিন্তু যিসকল কৰিব নোৱাৰাত কিন্তু আমাৰ ফালৰ পৰা যিটো আমাৰ যুৱ সমাজৰ যিটো চিন্তা চৰ্চা, যিটো চিন্তাধাৰণা, নতুন চিন্তাধাৰাৰে আমি আগুৱাই যাব বিচাৰিছোঁ। সেইকাৰণে আজি আমি এটা সিদ্ধান্ত লৈছোঁ, এটা প্ৰিলিমিনাৰী এটা আমি সমিতিখিনি গঠন কৰিছোঁ। সেইটো হৈছে ইউনাইটেড ট্ৰাইবেল কোঅৰ্ডিনেশ্যন ফ্ৰণ্ট অফ আছাম, অৰ্থাৎ UTCFA, সংযুক্ত জনজাতীয় সমন্বয়ৰক্ষী মঞ্চ অসম। এই এটা প্লেটফৰ্ম, এটা মঞ্চখিনি আমি তৈয়াৰ কৰিছোঁ। এই মঞ্চৰ যোগেদি অসমত বিভিন্ন প্ৰান্তত য'ত বসবাস কৰক, য'ত চুকে কোণে য'ত জনজাতীয় লোকসকল বসবাস কৰে, জনজাতীয় লোকসকলৰ প্ৰতি কোনো এটা যদি তেনেকুৱা দুৰ্ব্যৱহাৰ বা কোনো এটা সুৰক্ষাৰ ক্ষেত্ৰত হওক বা অধিকাৰ ক্ষেত্ৰত হওক, ক'ৰবাত যদি অসম চৰকাৰে এই সমদৃষ্টি নথকা, দমন কৰা, কোনোবাক আঙুলিয়াই দেখা, এইখিনি ক্ষেত্ৰত আমি কেতিয়াও শান্ত হৈ পেলাই আমি বহি নাথাকিম। ৰাজনৈতিক ক্ষেত্ৰতে হওক বা মাটিৰ ক্ষেত্ৰত হওক বা ভূমিৰ ক্ষেত্ৰত হওক বা অধিকাৰ ক্ষেত্ৰত, নিজৰ সত্তাৰ অধিকাৰ ক্ষেত্ৰত আমি সকলো জনজাতি লোকসকল আমি এক হৈ পেলাই মাত মাতিব গৈ আছোঁ আৰু আমি সাজু আছোঁ। আৰু অসমৰ অসমীয়াই আৰু অসম চৰকাৰ কোনো এটা পাৰ্টীৰ চৰকাৰ নহওক কিয় এইখিনি ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব